নমস্কাৰ সকলোকে মাতৃ দিৱসৰ আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ আজি সঁচাকৈ এটা খুব পবিত্ৰ দিন বুলি আমি ভাবিছোঁ কেৱল আমি ফেচবুক বা হোৱাটছএপতে আজিৰ বিশেষ দিনটোত মাতৃ দিৱস বুলি কৈ থাকিলেতো নহ'ব প্ৰকৃতাৰ্থত আমি অন্তঃকৰণে আমাৰ নিজৰ মাতৃক ভাল পাব লাগিব নিজৰ মাতৃক শ্ৰদ্ধা কৰিব লাগিব নিজৰ আইৰ ঋণ আমি পৰিশোধ কৰিব নোৱাৰোঁ মাক 10 মাহ 10 দিন গৰ্ভত লৈ যিদৰে প্ৰতিপাল কৰিছে কত চকু পানী কত ভোকৰ ভাত পিয়াহ আমাৰ লগত বৰবাদ কৰিছে সেইবোৰ আমি হয়তো ঘূৰাই দিব নোৱাৰোঁ এই সম্পৰ্কত আপুনি কি ক'ব মোৰ ক'বলগীয়া এটাই আছে মাৰ বিষয়ে কাৰণ মাৰ তুলনা দিবলৈ মোৰ বেলেগৰ লগত তুলনা দিবলৈ একোৱেই নাই কাৰণ মা হৈছে অতুলনীয় হয় তথাপিও মই এটা কথাই ক'ম যে মা মোৰ এনেকুৱা এটা উপহাৰ যিটো মোৰ আজি আছে কিন্তু সেই উপহাৰটো হেৰালে হয়তো মই জীৱনত আকৌ কেতিয়াও ঘূৰাই নাপাম সেইকাৰণে মই মাক প্ৰত্যেকটো সময়তে মোৰ কাষতে ৰাখিব বিচাৰিছোঁ আৰু মা যদি নোহোৱা হৈ যায় হয়তো মই এতিয়া যিটো অৱস্থাত যেনেদৰে হাঁহি ধেমালি কৰি আছোঁ মা নাইকিয়া হৈ গ'লে সকলো হাঁহি ধেমালি সেই মাৰ লগতে বিলীন হৈ যাব বুলি মই ভাবোঁ সেইকাৰণে মাক মই প্ৰত্যেকটো সময়তে বিচাৰোঁ কাষত আৰু প্ৰত্যেকটো সময়তে তেওঁ মৰম চেনেহত মানে থাকিব বিচাৰোঁ সেয়া মোৰ মাৰ পৃথিৱী আৰু বহুতেই আছে কিন্তু এনেকুৱা এটা সময়ত সেই মাৰ মানে যিখিনি মাৰ পৰিভাষা ধৰি লওক ক'বলৈ কাৰো মানে নহা হৈ যায় খুব সুন্দৰ মন্তব্য দাঙি ধৰিলে উদীয়মান যুৱক আৰু সংস্কৃতিবান কৰ্মী ক'ব লাগিব গাঁৱৰ পংকজ দাস আমি তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁক ৰাতুল দাস বুলিও মানুহে জানে আপুনি মাৰ বিষয়ে কিবা অকণমান গুণগুণাব বিচাৰে নেকি ধৰক মাৰ বিষয়েতো বহুখিনি আছে কিন্তু তথাপিও মই একলিমান এনে গাম বুলি ভাবিছোঁ নিশ্চয় নিশ্চয় তাতে যদিও মোৰ ক'ৰবাত ভুল হৈ যায় সকলোৰে মাজত মই ক্ষমা বিচাৰিছোঁ মা মোৰ মৰিলে এতিয়া যে নাই দেউতাও নাই মাহী মাই মোৰ কেৰাহী কুচাই মা মোৰ মৰিলে এতিয়া যে নাই দেউতাও নাই মাহী মাই কেৰাহী কুচাই মাৰি সেই মৰমবোৰে আজিও কন্দুৱাই থাকে মালৈ মনত পৰিলে মোৰ চকুলৈ মালৈ মনত পৰিলে মোৰ চকুলৈ ধন্যবাদ বহুত সুখী হৈছোঁ যথেষ্ট ভাল খুব এটা সুন্দৰ গীত উপহাৰ দিলে আমাক আজিৰ এই সঁচাকৈ অনুষ্ঠানটো আপুনি কিবা ক'ব নেকি অকণমান এয়া প্ৰত্যেকগৰাকী একোগৰাকী মাতৃ হয় আমি ভাল পাইছোঁ আজি অনুষ্ঠানটো সঁচাকৈ আমি সঁচাকৈ দায়বদ্ধ হ'ব লাগে আমি নিজৰ সন্তানসকলে নিজৰ মাতৃৰ প্ৰতি সদায় অগাধ বিশ্বাস ৰাখিব লাগে আমাৰ সদায় শ্ৰদ্ধা থাকিব লাগে অন্তৰত তেতিয়া মা দেউতা আমাৰ প্ৰতি যি মৰম ভাৱ সকলোতো তেওঁলোকৰ সেইটো নিজৰ সন্তানৰ প্ৰতি আছেই আৰু মা হৈছে এনেকুৱা এটা বস্তু যিটো মানে নহ'লেই যেন নিজৰ সন্তান সকলো একো নাথাকে অনুভৱ তেনেকুৱা নহয় এতিয়া এনেকুৱা এটা হয় নিজৰ মাকৰ হাতৰ ভাত সাজ মই এটা উদাহৰণ দিছোঁ নিজৰ মাকৰ হাতৰ ভাত সাজ লাগিলে সুদাই এনেকৈ হওক নিমখ ঢালি পানী দিয়া হওক তেনেকৈয়ে ভাল লাগে ক'ৰবাত বা হোটেলতে হওক আলহী হোটেলত খাবলৈ গ'লে দুৰাতি তিনিৰাতি থাকিলে যেন সেই ভাতখিনি সোৱাদ নাইকিয়া বা কিবা তেনেকুৱা লাগে লাগিলে ঘৰত আহি গেলা পচাই এসোপা ৰান্ধি থোৱাখিনি ক'ব পৰা ফটকনতে সোমাই আহি মা আছেনে বুলি সেই মুখৰ পৰা সেই মাতষাৰ সকলোৱে ওলায় আৰু বাহিৰত তেনেকৈ ইমান হাঁহি ধেমালি কৰি থকাৰ পিছত অনেকখিনি মানুহ লগ পাই থাকিলোঁ যেতিয়া ঘৰলৈ ফটকনতে সোমাই আহি অনেক মানুহ বহি থাকিলোঁ ফটকনতে অ' মা বুলি তেনেকুৱা কিবা এটা ওলাই যায় কাৰণ সেইটো ওলাই এইকাৰণেই যে মা সদায় নিজৰ সন্তানৰ অন্তৰত থাকি আৰু যত যিমান ব্যস্ততাৰ মাজতো মাক মনত কৰি আৰু
সঁচাকৈ বৰ সুন্দৰ কথা থাকে। এইখিনি এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ, হয়। বৰ্তমান প্ৰেক্ষাপটত নিজৰ মাক বাপেকবিলাকৰ প্ৰতি যেন ল'ৰা ছোৱালীসকল মানে সন্তানবিলাকে কিবা অনীহা কৰা নিচিনা লাগে, যেন তেওঁলোকে চাকৰি বাকৰি কৰিলে টাউনলৈ গুচি যায়, নিজৰ গাঁৱত জন্ম দিয়া মাক বাপেকক মানে পাহৰি যায়। তেনেকুৱা এটা অনুভৱ হয় নেকি আপোনাৰ? আচলতে এতিয়া তেনেকুৱা দেখিবলৈ পোৱা গৈছে, কিছু কিছু সন্তানে নিজৰ মাক দেউতাকৰ পৰা আঁতৰি থকা যেনেই লাগে। তেওঁলোকে আজিকালি টকা পইচা বা চাকৰি সূত্ৰে বা যিকোনো টকা পইচা পায় যে নিজৰ পত্নীক পালে নিজৰ মাক দেউতাকক পাহৰি যাব বিচাৰে। মই ভাবোঁ এইটো আচলতে ভাল কথা নহয়, কাৰণ যিগৰাকী মাক বা দেউতাকে তেওঁ ঘৰৰ পৰা ডাঙৰ দীঘল কৰি ইমান ডাঙৰ কৰিছে, আজি সেইগৰাকী মাক দেউতাকক সাধাৰণ টকা পইচাকেইটাৰ লগত লাগি পাহৰি গৈছে। কিন্তু তেনেকুৱা হ'লে বেয়া হয়, কাৰণ টকা পইচা আজি যিগৰাকী সন্তানে সৰুৰ পৰা তেওঁক তুলি তালি ডাঙৰ দীঘল কৰি এইটো পৰ্যায় ধৰি লওক চাকৰিটো সেই মাক বাপেকৰ কষ্টৰ ফলতেই পাইছে। কিন্তু সেইবাবে মাক বাপেকক কেনেদৰে এৰি তেওঁলোকে টকা পইচাৰ পাছত ঘূৰি ফুৰিব নালাগে বুলি ভাবোঁ। সেইটো বেয়া কথা, মাক বাপেকক অন্তৰত দুখ দিয়া নিচিনা হয়। মাক বাপেকে বহুত দুখ পায়। সেইকাৰণে সেই যি চাম লোকে তেনেকুৱা কৰে, তেওঁলোকক মোৰ এটাই অনুৰোধ, যাতে তেওঁলোকে টকা পইচাৰ লালচত নপৰি নিজৰ মাক দেউতাকক বৃদ্ধকালত শুশ্ৰূষা কৰক, বা প্ৰতিটো সময়ত মাক বাপেকৰ ওচৰত থাকি মাক দেউতাকক অলপ মনত সুখ দিয়ক, মই তাকে কামনা কৰোঁ। ধন্যবাদ। আজি সঁচাকৈ খুব ভাল মন্তব্য দাঙি ধৰিলা। আমি যথেষ্ট সুখী হৈছোঁ। সঁচাকৈ আমি নিজৰ মাক বাপেকবিলাকক আমি যিমানেই চহকী নহওক, যিমানেই আমি ওপৰলৈ উঠি নাযাওঁ লাগে, প্ৰত্যেকটো মুহূৰ্তত পিতৃ মাতৃক আমি অনুভৱ কৰিব লাগে, পিতৃ মাতৃক খবৰ কৰিব লাগে। প্ৰত্যেকটো মুহূৰ্তত আমি জীয়াই থকাৰ মুহূৰ্তত ধন্যবাদ দিব লাগে যে এই মুহূৰ্তলৈকে আমি জীয়াই আছোঁ কাৰ বাবে, কেৱল পিতৃ মাতৃৰ বাবে। সেইকাৰণে আমি পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি ফেচবুক, হোৱাটছআপ, আমি আজিৰ এই বিশেষ দিনটোতেই মাতৃক শ্ৰদ্ধা কৰিছোঁ বুলি নহয়, তেনেকুৱা বুলি নহয়। আমি আজীৱন প্ৰত্যেকটো মুহূৰ্তত নিজৰ সন্তানৰ শ্ৰদ্ধা ভক্তি সদায় থাকিব লাগে, সেয়াই আমি কামনা কৰিছোঁ। নমস্কাৰ, ধন্যবাদ। আজি মাতৃ দিৱস উপলক্ষে সকলোকে আমাৰ তৰফৰ পৰা আন্তৰিক মই আমাৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। ধন্যবাদ আপোনাক।